हेलो स्टूडेंट वेलकाम बैक टू माय यूट्यूब चैनल। আজি এইটো ভিডিও জৰিয়তে আমি অষ্টম শ্ৰেণীৰ যেটো 15 দিনীয়া প্ৰশিক্ষণ সমল দিয়া হৈছে এইটোৰ সমল নং 2 গণিত বিষয়ৰ কোশ্চেন বিলাক সলভ কৰি দিম। সো তোমালোকে ভিডিওখনি ভালকৈ চাবা। এই ভিডিওটো এই গণিত বিষয়ৰ পাৰ্ট 2 হয়। ইয়াৰ আগতে এটা এই বিষয়ৰ ভিডিও বনাই দিয়া আছে। এইটো ডেসক্ৰিপচনত লিংক দি দিম। যিজনে দেখা নাই তাত ডেসক্ৰিপচনৰ লিংকত গৈ দেখি লোৱা। পার্ট 1 ওইটো হয়। ভিডিওটো যদি হেল্পফুল হয় তেনেহলে এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগত শেয়াৰ কৰিবা আৰু এনে ধৰণৰ ভিডিওৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আজি এই ভিডিওটোত পৰিমেয় সংখ্যাৰ ক্ৰম বিনিময় বিধিটো আলোচনা কৰিম। তো ফাৰ্ষ্টত যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি। যে যিকোনো দুটা পৰিমেয় সংখ্যা যোগ কৰি পোৱা যোগফলৰ সংখ্যা দুটাৰ ক্ৰম সলনি কৰি পোৱা যোগফলৰ সমান। অৰ্থাৎ a আৰু b দুটা পৰিমেয় সংখ্যাৰ বাবে a plus b equal to b plus a হয়। যেনে 5/17 plus -3/17 equal to 5 plus -3/17 equal to 2/17। এইটো এক্সাম্পলটো দিয়া আছে, তোমালোকে চাই লবা। তাৰ পাছত দিয়া আছে বিয়োগ সাপেক্ষে ক্ৰম বিনিময় বিধি। তো বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে পৰিমেয় সংখ্যা কিয় ক্ৰম বিনিময় বিধি মানি নচলে চাও আহা। তো এক্সাম্পল দি আছে, মানে বিয়োগ সাপেক্ষে পৰিমেয় সংখ্যায় ক্ৰম বিনিময় বিধি নামানে। উদাহৰণটো চাই লবা। তাৰ পাছত আছে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি। যে কোনো দুটা পৰিমেয় সংখ্যা a আৰু b ৰ ক্ষেত্ৰত a into b equal to b into a, অৰ্থাৎ পৰিমেয় সংখ্যায় পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে। আৰু এইটোৰ উদাহৰণবিলাক তোমালোকে চাই ল'বা, কাৰণ এইবিলাক আমি এক্সপ্লেইন কৰিবলৈ গ'লে ভিডিওটো ডাঙৰ হৈ যাব। আমি অতি কম সময়ৰ ভিতৰত ভিডিওটো সলভ কৰি দিম। তাৰ পাছত আছে হৰণ প্ৰক্ৰিয়াত পৰিমেয় সংখ্যা ক্ৰম বিনিময় বিধি। যে পৰিমেয় সংখ্যা হৰণ প্ৰক্ৰিয়া ক্ৰম বিনিময় বিধি মানি নচলে। এতিয়া প্ৰশ্নটো চোৱা। ওপৰৰ উদাহৰণবিলাক তোমালোকে ভালকৈ চাই ল'বা। আমি ডাইৰেক্ট এনসাৰটো কৰি দিম। তো প্ৰশ্ন দিয়া আছে, তলৰ সংখ্যা কেইটাই যোগ বিয়োগ পূৰণ আৰু হৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে না নচলে পৰীক্ষা কৰা। এ বি সি কোশ্চেন দিয়া আছে। আর তলত দিয়া আছে যে অতিরিক্ত কাগজ সংলগ্ন কৰি পৰীক্ষাবোৰ কৰিবা। মানে এক্সট্রা কাগজ লৈ তাত এনসাৰখিনি লিখি এই বহিটোৰ লগত পিন মাৰি লগাই দিবা। ঠিক আছে। এতিয়া এ বি সি এনসাৰখিনি চাই লোৱা। আমিও এক্সট্ৰা পেজত কৰি দিম, তোমালোকে সেম ভাবে কৰিবা। নাম্বার এর কোশ্চেনের এনসারবিলাক চাই লোৱা। যে দিয়া আছে -5 আৰু 8/17 মাজত যোগ বিয়োগ হৰণ কৰি পৰীক্ষা কৰিবলৈ কৈছে। -5 plus 8/17। তো -5ৰ তলত এটা 1 ধৰি লৈ 1 আৰু 17 মাজত লসাগু লৈ ল'ম। 1 আৰু 17 লসাগু 17। তো 17 into 5 -85 plus 8। তো এইটো দুটা প্লাস কৰিলে -77/-77। এই সংখ্যা দুটা উল্টা কৰি যোগ কৰিব লাগিব। যদি এনসার মিলে তেনেহলে এইটো যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানে। তো উল্টা কৰি দিছো 8/17 plus -5, এইটোৰ পৰা উল্টা। তো এইটো সেম ভাবে 5ৰ তলত 1 ধৰি লসাগু লৈ লৈছো সেম আগৰ দৰেই। তো -77/-17। তো দুটা মিলিছে, তো যোগৰ ক্ষেত্ৰত মানে। তো এতেকে -5 plus 8/17 equal to 8/17 plus -5। ওটা ইকুৱেল হৈছে, সেইকাৰণে ইকুৱেল টু। ঠিক আছে। যোগৰটো কমপ্লিট হৈছে। এতিয়া মাইনাছৰটো চোৱা। যে সেম -5 minus 8/17 মাইনাছ কৰিব লাগিব, সেইবাবে মাইনাছ। তো ইকুৱেল টু 17 তলত 1 ধৰি লৈ লসাগু 17 হয়। সেম ভাবে এইটো তোমরা দেখি ল'বা। -85 - 8। তাৰপাছত ইয়াৰ পৰা মাইনাছে মাইনাছে প্লাস। তো প্লাস কৰি দিছো 93। পৰটা চিহ্ন হয় আগত। তো -93/17। ঠিক আছে। তাৰপাছত উল্টা কৰি দিছো। আগতে এইটোৰ পৰা এইটো আগতে লৈ আহিছো। তো এইটো পিছত দিছো মাইনাস। সেম ভাবে লসাগু লৈ লৈছো 17। 8 plus 85/17। তো দুটা প্লাস কৰি দিছো। তো 93/17। তো দুটা এটা -93/17, এইটো +93/17 মিলা নাই। তো এতেকে -5 - 8/17 নট ইকুৱেল টু 8
বাই 17 মাইনাছ মাইনাছ 5 বিয়োগৰটো কমপ্লিট হৈছে। এতিয়া পূৰণৰটো চোৱা মাইনাছ 5 ইন্টু 8 বাই 17 তো 17 1 যা 17 5 8 যা 40 মাইনাছ 40 তো মাইনাছ 40 বাই 17 8 বাই 17 ইন্টু মাইনাছ 5 সেমভাবে মাইনাছ 40 বাই 17 দুটা মিলি গৈছে। তো এতেকে মাইনাছ 5 ইন্টু 8 বাই 17 ইকুৱেল টু 8 বাই 17 ইন্টু মাইনাছ 5 পূৰণৰটো চাই ভালকৈ লিখি লোৱা। এতিয়া আমি হৰণৰটো কৰিম। হৰণৰটো মাইনাছ 5 ডিভাইড বাই 8 বাই 17 তো মাইনাছ 5 ইন্টু দিয়ে দিছোঁ, এইটো উল্টাই দিব লাগে। এইটো নিয়ম যে ইন্টু কৰি দিলে হৰণ ডিভাইডটো ইন্টু কৰিলে উল্টাই যায়, ঠিক আছে। তো 17টো ওপৰত লৈ গৈছোঁ, 8টো নিচত লৈ গৈছোঁ, তলত 1 ধৰি 8 1 যা 8 আর 5 ইন্টু 17 হলে 85 হয়, চিহ্ন মাইনাস, ঠিক আছে। তো মাইনাস 85 বাই 8 তাৰপাছত এইটো আবার উল্টা কৰি কৰিব লাগিব। 8 বাই 17 ডিভাইড মাইনাস 5 8 বাই 17 ৰাখি দিম, ইন্টু কৰি দিয়ে উল্টা হয়, তলত 1 থাকে তো ওপৰত 1 যাব, মাইনাস 5 নিচত, তো ইকুৱেল টু 8 বাই মাইনাস 85 দুটাৰ এনসার এক হোৱা নাই, তেনেহলে এতেকে মাইনাস 5 ডিভাইড বাই 80/7 নট ইকুৱেল টু 8 বাই 7 ডিভাইড মাইনাস 5, ঠিক আছে। ভালকৈ চাই লিখি লোৱা। তোমালোকে স্ক্ৰীনশ্বট মাৰিও লিখিব পাৰিবা। কোৱেশ্যনৰ পৰা তোমালোকৰ কি বুজিলা যে ক্ৰম বিনিময় বিধি যোগৰ ক্ষেত্ৰত মানে, বিয়োগৰ ক্ষেত্ৰত নামানে, পূৰণৰ ক্ষেত্ৰত মানে, হৰণৰ ক্ষেত্ৰত নামানে, ঠিক আছে। এতিয়া নাম্বাৰ বিটো চাই লোৱা। নম্বৰটো দি আছে 5 বাই 8 আৰু মাইনাছ 7 বাই 12 মাজত পৰীক্ষা কৰিবলৈ দিছে। 5 বাই 8 প্লাছ মাইনাছ 7 বাই 12, তো 8 আৰু 12 মাজত লসাগু লৈ লৈছোঁ 24, 15 মাইনাছ 14, 15 পৰা 14 মাইনাছ হ'লে 1 বাই 24। বুজিবা যে ইয়াতে মাইনাছ কেনেকৈ হ'ল, যে প্লাছে মাইনাছে মাইনাছ হয়, ঠিক আছে। এতিয়া এইফালে চোৱা যে উল্টা কৰি দিছোঁ, মাইনাছ 7 বাই 12 প্লাছ 5 বাই 8, এই দুটাৰ লসাগু 24, তো মাইনাছ 14 প্লাছ 15, এইটো কৰিলে 1 বাই 24 দুটা মিলি গৈছে। 5 বাই 8 প্লাছ মাইনাছ 7 বাই 12 ইকুৱেল টু মাইনাছ 7 বাই 12 প্লাছ 5 বাই 8 দুটা মিলি গৈছে, এইকাৰণে ইকুৱেল টু। বি নম্বৰত মাইনাছৰ খিনি চোৱা, 5 বাই 8 মাইনাছ 7 বাই 12, তো ইকুৱেল টু 8 আর 12 লসাগু 24, মাইনাসে মাইনাসে প্লাস আর 15 প্লাস 14, তো কি হল 15 প্লাস 14 বাই 24, এই দুটা প্লাস করলে 29 বাই 24। সংখ্যা দুটা উল্টা কৰি কৰিব লাগিব, মাইনাছ 7 বাই 12 মাইনাছ 5 বাই 8, তো লসাগু 24 হয়, মাইনাছ 14 মাইনাছ 15, তো মাইনাসে মাইনাসে প্লাস, তো প্লাস কৰিছোঁ বড়টা চিহ্ন দিছোঁ, মাইনাছ 29 বাই 24, তো দুটা মিলে নাই, সংখ্যা সমাধানটো মিলা নাই, তেনেহলে এতেকে 5 বাই 8 মাইনাছ 7 বাই 12 নট ইকুৱেল টু মাইনাছ 7 বাই 12 মাইনাছ 5 বাই 8, ঠিক আছে। তোমালোকে চাই লিখি লোৱা। টো কমপ্লিট হৈছে। এতিয়া পূৰণৰটো 5 বাই 8 ইন্টু মাইনাছ 7 বাই 12 ইকুৱেল টু 8 আর 12 ইন্টু কৰিলে 96, 5 7 35 আৰু মাইনাছ সমাধানটো কি হ'ল মাইনাছ 35 বাই 96। এতিয়া উল্টা কৰি দিছোঁ, মাইনাছ 7 বাই 12 ইন্টু 5 বাই 8, মানে এইটোৰ উল্টাটো ইন্টু কৰিব লাগিব। তো 12 8 যা 96 সেমি হয়, 7 5 যা 35 মাইনাছ 35 দুটাৰ এনসাৰ মিলি গৈছে, তেনেহলে এতেকে 5 বাই 8 ইন্টু মাইনাছ 7 বাই 12 ইকুৱেল টু মাইনাছ 7 বাই 12 ইন্টু 5 বাই 8, ঠিক আছে। আপোনালোকে হৰণৰটো চোৱা, দিয়া আছে 5 বাই 8 ডিভাইড বাই মাইনাছ 7 বাই 12 ইকুৱেল টু 5 বাই 8 ইন্টু এইটো উল্টাই দিছোঁ, 12টো ওপৰত দি দিছোঁ, মাইনাছ 7টো তলত, আর 8 আর 12 কাটিব পারি 4 দি, তো 4 3 যা 12 আর 4 2 যা 8, ঠিক আছে। তো 3 5 যা 15, 7 2 যা 14 মাইনাছ 15 বাই 14 হৈছে। আকৌ সংখ্যা দুটা উল্টা কৰি কৰিব লাগিব, তো সংখ্যা দুটা উল্টাই দিছোঁ, মাইনাছ 7 বাই 12 ডিভাইড বাই 5 বাই 8 ইকুৱেল টু মাইনাছ 7 বাই 12 ইন্টু এইটো উল্টাই দিছোঁ, নিশ্চয় 5 আহি গৈছে, ওপৰত 8 গৈছে, এই দুটা কাটিব পাৰি 4 দি সেমভাবে, ঠিক আছে। তো 7 2 যা 14 আর sin 2 মাইনাসই হব, আর 3 5 যা 15,
তো দুটাৰ এনসাৰ মিলা নাই, তেনেহ'লে এতেকে 5/8 ডিভাইড বাই -7/12 নট ইকুৱেল টু -7/12 ডিভাইড বাই 5/8। ঠিক আছে, নম্বৰটো কমপ্লিট হৈছে। এতিয়া চি নম্বৰটো চোৱা। চ' চি নম্বৰ দিয়া আছে -23/4 আৰু -5/9 মাজত পৰীক্ষা কৰিবলৈ দিছে। তো ফাৰ্ষ্টত যোগ কৰিম -23/4 প্লাছ -5/9, এই দুটাৰ 4 আৰু 9ৰ মাজত লসাগু হয় 36। তো মাইনাছ চিহ্ন মাইনাছ, এইটোৰ লগত যিটো ইনটু হ'ব ওপৰত ছেম হ'ব। তো 23ৰ লগত 9 হৈছে -207 -20। তাৰপাছত এই দুটা মাইনাছে মাইনাছে প্লাছ কৰি দিছোঁ আৰু ডাঙৰটো চিন দিছোঁ। তো -227/36। তো এইটো ছেম দৰে সংখ্যাটো উল্টা কৰিব লাগিব। তো -5/9টো আগতে আনিলোঁ প্লাছ -23/4। তো ছেম লসাগু 9ৰ পৰা 36 ছেমভাৱে আগৰ দৰেই লিখিলোঁ। তো এই দুটাও প্লাছ কৰি -227/36 দুটা এনসাৰ মিলি গৈছে। সেইকাৰণে এতেকে -23/4 প্লাছ -5/9 ইকুৱেল টু -5/9 প্লাছ -23/4, মানে এইটো আৰু এইটো ইকুৱেল টু হৈছে। ঠিক আছে, এতিয়া মাইনাছৰখিনি চাওঁ। -23/4 -5/9, তো এই লসাগু 36 হয়। -207 প্লাছ 20, মাইনাছে মাইনাছে প্লাছ, তো -187/36। ঠিক আছে, তো -5/9 -23/4, এইটো লসাগু লৈ লৈছোঁ 36 -20, মাইনাছে মাইনাছে প্লাছ 207, তো মাইনাছে প্লাছে, তো এইটো মাইনাছ কৰি দিছোঁ। 207ৰ পৰা -20 কৰি দিলে 187/36। দুটাৰ এনসাৰ মিলা নাই, তেনেহ'লে এতেকে -23/4 -5/9 নট ইকুৱেল টু -5/9 -23/4। ঠিক আছে, এতিয়া পূৰণৰটো চোৱা। 23/4 ইন্টু -5/9, তো এই দুটাৰ লসাগু হয় 36 আর 23 আর 5 যদি ইন্টু করে 115, মাইনাসে মাইনাসে প্লাস, তো 115/36। এটু উল্টা করিও যে 115/36 দুটা মিলি গৈছে। তো এতেকে এটা ইন্টু এটা ইকুৱেল টু হয়, এই দুটা ইকুৱেল টু হয়। ঠিক আছে, এতিয়া তোমালোকে হৰণৰটো চাই লোৱা যে হৰণৰটো দিয়া আছে -23/4 ডিভাইড -5/9। এই দুটাৰ এটা লিখিছোঁ ইন্টু দিলে এইটো উল্টাই যায়, তো উল্টাই দিছোঁ। 5টো ওপৰৰ পৰা নিচত আৰু 9 নিচৰ পৰা ওপৰে লৈ গৈছোঁ। তো দুটা ইন্টু কৰিছোঁ, চিন হ'ব মাইনাছ, 4 5 20, এই দুটা ইন্টু কৰিছোঁ চিন মাইনাছ 207/20 মাইনাছ মাইনাছ। ঠিক আছে, মাইনাছ মাইনাছে কাটা যায় 207/20। উল্টা কৰিব লাগিব -5/9 ডিভাইড বাই -23/4। তো -5/9 লিখিছোঁ, ইন্টু দিলে এইটো উল্টাই যায়, তো 4/-23 উল্টাই দিছোঁ। তাৰপাছত 9 আৰু -23টো ইন্টু কৰি দিছোঁ, তো 207 হয়, আৰু 5 আৰু 4টো ইন্টু কৰিলে 20 হয়। চিনটো মাইনাছই হ'ব, এইটোৰ চিনো মাইনাছ হ'ব, কাৰণ মাইনাছে প্লাছে মাইনাছ। ঠিক আছে, তো মাইনাছে মাইনাছে কটা যায়, তো 20 ইকুৱেল টু 20/207। তো দুটাৰ এনসারটো মিলা নাই, তেনেহ'লে এতেকে -23/4 ডিভাইড বাই -5/9 নট ইকুৱেল টু -5/9 ডিভাইড -23/4। ঠিক আছে, তোমালোকে ভালকৈ লিখি চাই লোৱা। আমি ইয়াৰ পৰা আৰু এটা পাৰ্ট বনাই দিম, তাত গণিতৰ সম্পূৰ্ণটো সলভ কৰি দিম। আৰু তোমালোকৰ যদি বেলেগ সাবজেক্টৰ বিষয়ে এনসাৰ লাগে, তেনেহ'লে মোক কমেণ্ট কৰিবা, মই এনসাৰটো বনাই ভিডিঅ' এটা দি দিম। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা।